বিতৰণ কৰি আছে সাহাৰ্য ৰাইজক কেনেদৰে বিতৰণ কৰিছে এই বিষয়ে আপোনালোকক অকণমান দেখুৱাম। বানপানীৰ নামত অসমতে প্ৰায় বেছিবিলাক জেগাত বানপানী সাহাৰ্য বিতৰণ নামত টকা পইচা লোৱাৰ অভিযোগ উত্থাপন হৈ আছে। সেইটো সময়তে কিন্তু আমাৰ ইয়াত নিখুঁতভাৱে খাদ্য সামগ্ৰী বিতৰণ কৰি আছে আমাৰ গোটেই গাঁৱৰ শুভাকাংক্ষীৰ লগতে গণ্য ব্যক্তিসকলে। গতিকে আমি তেখেতসকলৰ মনৰ পৰাও তেখেতসকলৰ মনৰ কথা জানিবলৈ ইচ্ছা কৰিম। আৰু যিবিলাকে ইয়াৰ পৰা সাহাৰ্য পাইছে, কিমান কোৱান্টিটিত পাইছে, কেইবাৰ পাইছে, এতিয়ালৈকে সেইখিনি সাহাৰ্য লৈ অহা মানুহবিলাকক সুধিবলৈ চেষ্টা কৰিম। সুধিবলৈ যত্ন কৰিম। সাহাৰ্য পাইছে? দহজনৰ 5 কেজি আৰু দাইল 2.5 লাখ কেজি। সাহাৰ্য নিবলৈ আহিছে? সাহাৰ্য নিবলৈ আহিছোঁ। ঘৰত পানী কিমান আছে? পানী আছে চোতালত, অলপ বেছি নাই। বোলে ইয়াৰ আগতে সাহাৰ্য পাইছিলে নে? আগতে এদিন পাইছিলে বোলে। আপুনি অহা নাই নেকি? মই গুৱাহাটীৰ পৰা অহা নাছিলোঁ। আমাৰ বৰকাপেলা গাঁওবাসী চবে আছিলে। পাইছোঁ দে দালি আমাৰ ঘৰৰ মানুহ বুলি কওঁ। আমাৰ ঘৰৰ মানুহ দিছে, শান্ত দিছে, আমাৰ ঘৰৰ মানুহ। শান্ত জাতিৰ মানুহ নাকি? জাতি ভাই আমাৰ কুচৰ দিছে, কুচৰ মানুহ দালি দিছে, চাউল দিছে, 100 গ্ৰাম বুলি কওঁ। এটিপে দিছে 100 গ্ৰাম মানুহ দিছে 1 লাখ নেকি? মিঠা দিয়া নাই। যাতে কিহেদি খাবি এতিয়া ভাত? মিঠাই দি দালি 6জন মানে দালি আধা কেজি না? আধা কেজি 1 কেজি। অরবিন্দ আনাই অরবিন্দ খয়ন্তিনা এই ভালে ভালে ডিম্বে সবিনি পখিলা 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 চেষ্টা কৰিম। আমাৰ গাঁৱত যিহেতু ইমান সুন্দৰকৈ কোনো ধৰণৰ গণ্ডগোল নোহোৱাকৈ, এটকা পইচাও নোলোৱাকৈ ইয়াত যেনেকৈ চৰকাৰী দিয়া বস্তু ৰিলিফ বিতৰণ কৰিছে, এই ক্ষেত্ৰত তেখেতসকলক ধন্যবাদ দিছোঁ। তেখেতসকলে ইমান কষ্ট কৰি ইয়াত কাম কৰি আছে আৰু তেখেতসকলৰ পৰা মই দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিম। ছাৰ এই আমাৰ যে আপোনালোকে যে ইমান কষ্ট কৰি ৰিলিফবিলাক দিছে, ইয়াৰ যাতায়াতৰ খৰচাৰ বাবদ কিবা কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে? আমি যোৱা আজিৰ পৰা প্ৰায় 14-15 দিনমান আগৰ পৰাই আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ। যেতিয়া বানপানী হৈছিল আৰু বানপানীৰ পৰা আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ মাননীয় বিধায়ক ডাঙৰীয়াৰ লগত আমি বানপানী পৰিদৰ্শন কৰিছিলোঁ। আৰু কৰাৰ পিছত মাননীয় বিধায়ক ডাঙৰীয়াই মানে আমাৰ সৰ্থেবাৰী চাৰ্কুলত যাই তেওঁ বিভিন্ন ধৰণৰ ৰিলিফৰ কথা পাতিছিল আৰু গৰুৰ চাপৰ দিয়া আৰু মানুহৰ মানে যিটো খাদ্য দালি আৰু চাউল আৰু নিমখ, এই আমি 3টা পাইছোঁ আৰু পশুধনৰ কাৰণে আমি চাপৰ পাইছোঁ। আৰু ইতিমধ্যে আমাৰ গৰুক চাপৰখিনি আৰম্ভণিতে আমি গৰুক চাপৰ দিছোঁ আৰু ইতিমধ্যে মানুহৰ 3 দিনৰ আমি বিতৰণ কৰিছোঁ। চাউল আধা কেজি আৰু দালি 100 গ্ৰাম আৰু আজি 4 দিনা নেক্সট আৰু এদিনৰ কাৰণে দিছে। এদিনৰ কাৰণে আমাৰ চাউল আধা কেজি আৰু দালি 100 গ্ৰাম পাৰ হেড। এইখিনি দিয়াত আমি যথেষ্ট সন্তুষ্ট হৈছোঁ আৰু ইতিমধ্যে
যিমানে বানপানী বৰষুণৰ বানপানী হৈছিল আৰু সিমানেই ৰ'দৰ তাপটো বেছি হোৱাত পানীখিনি আমাৰ সোনকালে গৈছে। এতিয়াও বৰ্তমান কিন্তু শিবিৰৰ আজি 2-4জন ঘৰলৈ গৈছে আৰু ঘৰলৈ ৰাওনা কৰিছে। আজি আমতিৰ সুত মানে ইতিমধ্যে আমতিৰ হেৰি হৈছে যে আমাৰ আমতি চোৱাটো ভাঙিছে আজি, আৰু এই আমতি চোৱা ভঙাৰ পিছত মানুহখিনিয়ে কানি কাপোৰ ধুই 2-4জন মানুহ যাই আছে আৰু কিছু শিবিৰত মানুহ আছে। আমি এই শিবিৰবিলাকত আমি দমকলৰ ব্যৱস্থা কৰিছোঁ, পানীৰ কাৰণে ব্যৱস্থা কৰিছোঁ, আৰু আমাৰ বিভিন্ন মানুহে খা খবৰ লৈছে আৰু বিভিন্ন মানুহে পাৰিলে কোনোবাই পানীও দিছে, কোনোবা মানুহে বিস্কুটো 1 পেকেট দিছে। এনেকুৱা বিভিন্ন মানুহে বিভিন্ন হেৰিত সহায় কৰিছে আৰু যথেষ্ট আমি সৰ্থেবাৰী চালপুৰৰ পৰা আমি সহায় পাইছোঁ। ইতিমধ্যে আমাৰ একেবাৰে আটাইতকৈ কম দিছে যিসকল পশুধন আছে, আমাৰ গৰু আছে, এই গৰু থকা মানুহক একেবাৰে কম দিছে, যে মানে তম্বুটো কম দিছে। আৰু তম্বুটো ইতিমধ্যে আমাৰ 360খন আমি তম্বু পাইছোঁ আমাৰ 17 নং মধ্য সৰগতি গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহত। গতিকে আমি বিলাব পৰা নাই, মস্ত অসুবিধা হৈছে। আৰু যিসকলৰ গৰু ছাগলী নাই সেইবিলাকক ইতিমধ্যে তম্বু লাগে, আৰু তম্বুৰখিনিৰ কাৰণে হাহাকাৰ কৰি আছে, যাৰ ফলত আমি মাননীয় চক্ৰ বিষয়াক আমি ইতিমধ্যে কাটৰে অনুৰোধ জনাইছোঁ, তেখেতে যাতে আকৌ বঢ়াই দিয়ে আমি তাৰ কাৰণে অনুৰোধ জনাইছোঁ, আৰু তেওঁ দিয়াৰ কাৰণে এটা আমাক প্ৰতিশ্ৰুতি দিছে, দিয়াৰ কাৰণে আমি তম্বুখিনি বিতৰণ কৰিব পৰা নাই। হয়, মই মাননীয় চক্ৰ বিষয়া ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ এই সৰুক্ষেত্ৰী অঞ্চলত আমাৰ ইয়াত প্ৰায় বেছিখিনি মানুহে খেতি বাতি আৰু গৰুৰ লগত জড়িত। প্ৰায় প্ৰত্যেক ঘৰ মানুহৰে গৰু আছে, গতিকে গৰু ইমান ঘৰ মানুহৰ মাজত যিহেতু গৰু আছে ইমানবিলাক, গতিকে এই গৰুবিলাক ৰখাৰ কাৰণে তম্বু যদি আৰু অকণমান বঢ়াই দিয়ে, মই অনুৰোধ জনাইছোঁ আমাক তম্বু অকণমান বঢ়াই দিলে আমাৰ গোটেই কৃষক ৰাইজৰ তথা আমাৰ মানুহবিলাকৰ বহুত সুবিধা হ'ব।